হেল্ল' ষ্টুডেণ্ট, একাদশ শ্ৰেণীৰ বিহু ষষ্ঠম অধ্যয়ন অসমৰ জনগোষ্ঠীৰ বিহুৰ পৰিচয়। মিচিং জনগোষ্ঠীৰ বিহু আলি আঃয়ে লৃগাং। অনুশীলনী: আলি আঃয়ে লৃগাং উৎসৱ জন্ম বা উৎপত্তিৰ বিষয়ে কোনবোৰ গীতত উল্লেখ আছে? উত্তৰ: পুৰণি আংবাং গীতবোৰত পোৱা যায়। ২ নম্বৰ কুৱেশ্যন: আনিদক্ষিৰ অসমীয়া অৰ্থ কি? উত্তৰ: আনিদক্ষিৰ অসমীয়া অৰ্থ হ'ল মাতৃৰ সূৰ্য। আপতানি কোন? উত্তৰ: আপতানি হৈছে পৃথিৱীৰ প্ৰথম মানৱ। আপতানিয়ে কাৰ পৰা কটীয়া খুজি আনিছিল? কাঞ্জে জাংকৰৰ পৰা কটীয়া খুজি আনিছিল। ৫ নম্বৰ কুৱেশ্যন: কোন চনৰ পৰা সমগ্ৰ মিচিং অধ্যুষিত অঞ্চল একেলগে আলি আঃয়ে লৃগাং উৎসৱ পালন কৰিবলৈ লোৱা হয়? ১৯৫৬ চনত। দক্ষিণ পল কোন? দক্ষিণ পল হৈছে পিতৃৰ চন্দ্ৰ। গুমৰাগ কি? গুমৰাগ হৈছে আলি আঃয়ে লৃগাঙত নচা বিশেষ এবিধ নৃত্য। আলি আঃয়ে লৃগাং কোন মাহৰ কোন বাৰে উদযাপন কৰা হয়? ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা আলি আঃয়ে লৃগাং উদযাপন কৰা হয়। গুমৰাগ নৃত্য পৰিৱেশনত দুবিধ বাদ্যৰ নাম লিখা। গুমৰাগ নৃত্য পৰিৱেশত দুবিধ বাদ্যৰ নাম হ'ল ঢোল আৰু তাল। আলি আঃয়ে লৃগাঙৰ গুমৰাগ নৃত্যৰ ঢোলৰ মূল বুলন্তি কি? আলি আঃয়ে লৃগাঙৰ গুমৰাগ বুলন্তি হ'ল টাক টাকি গুমৰাগ।